আসসালামু আলাইকুম ওয়েলকাম টু মাই চেনেল। আজি মই লৈ আহিছোঁ কিচমিচেৰে মাছ। আহকচোন চাওঁ। এই ৰেচিপিৰ বাবে লাগিব হাফ কাপ পিঁয়াজ পেষ্ট, হাফ কাপ কিচমিচ পেষ্ট আৰু মাছ। এইকেইটা হ'ল মেইন ইনগ্ৰিডিয়েণ্টছ, তাৰ লগত মছলা। প্ৰথমে মই এটা কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ পিছত মেৰিনেটেড কৰা হালধি আৰু নিমখ জলকীয়াৰে মেৰিনেট কৰা মাছকেইটা মই গৰম তেলত দি দিছোঁ। এতিয়া মাছকেইটা ভাজি ল'ম ভালকৈ। দুয়োপিঠ মাছকেইটা ৰংচোৱা হোৱাৰ পিছত মই মাছকেইটা নমাই ৰাখি দিলোঁ। কেৰাহীত বাকি থকা তেলত মই এতিয়া গোটা জিৰা দি দিলোঁ ফোৰণ। তাত মই এতিয়া কেঁচা জলকীয়া দি দিলোঁ। জিৰাৰ ধুনীয়া গন্ধ এটা ওলোৱাত তাত মই পিঁয়াজ পেষ্টখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ লৰাই চৰাই থাকিম যেতিয়ালৈকে পিঁয়াজৰ কেঁচা গন্ধটো নোহোৱা হৈ যায়। মই তেল অকণমান দি দিছোঁ, অলপ কম হোৱা বুলি ভাবি। আপুনি কম হোৱা বুলি অনুভৱ কৰিলে অলপ তেল দি দিব। মই এনে তেল কমকৈ ব্যৱহাৰ কৰোঁ, তথাপিও অলপ কম হোৱা বুলি মই দি দিছোঁ। কিছু সময় ভজাৰ পিছত মই তাতে নহৰু আৰু আদাৰ পেষ্ট এচামুচ দি দিছোঁ। পিঁয়াজৰ কেঁচা গন্ধটো নোহোৱাৰ পিছত মই এতিয়া গোটেই মছলাখিনি দিম। এচামুচকৈ ধৰক হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, গোটেইখিনি দি আকৌ মই লৰাই চৰাই অলপ সময় ভাজি ল'ম। কিছু সময় ভাজি হোৱাৰ পিছত ইয়াত কিচমিচ পেষ্টটো দি দিছোঁ। ভালকৈ ফেটি লোৱা দৈখিনি মই দি দিলোঁ। এতিয়া ইয়াত হাফ চামুচ কাশ্মীৰী জলকীয়া দিছোঁ কালাৰৰ কাৰণে। চাওক কিমান ধুনীয়া কালাৰ এটা আহিছে। গোটেইখিনি লৰাই চৰাই মিক্স কৰি অলপ সময় ৰাখি তাৰপিছত মই প্ৰয়োজন অনুসৰি অলপ পানী দিছোঁ। ধৰক হাফ কাপ দিব পাৰে নাইবা 1 কাপো দিব পাৰে। আপুনি যেনেকৈ গ্ৰেভিটো বিচাৰে, অলপ থিকনেছ বিচাৰিলে হাফ কাপ দিব। গ্ৰেভিটো ভালকৈ হোৱাৰ বাবে মই লৰাই চৰাই অলপ সময় মিডিয়াম আঁচত ঢাকি ৰাখিম। পাঁচ 6 মিনিট গ্ৰেভিটো তেনেকৈ ৰখাৰ পিছত মই মাছ দি দিছোঁ। মাছখিনি দি লৰাই চৰাই আকৌ কিছু সময়ৰ কাৰণে মিডিয়াম আঁচত ৰাখি দিম। কিছু সময় হোৱাৰ পিছত মই ইয়াত
গোটা কিচমিচ দি দিছোঁ। এইটো অপশ্যনেল হয়, আপুনি দিব পাৰে নিদিব পাৰে, কিন্তু দিলে ভাল লাগে। আৰু অলপ চেনি দিছোঁ, চেনিটো নিদিলেও হয়, মই অলপ দি দিছোঁ। এই ব্যঞ্জনবিধ হৈ অহাৰ আগে আগে মই অলপ গাখীৰ দিছোঁ। একাপ গাখীৰ 3 ভাগৰ 1 ভাগ কৰি দিব পাৰে অলপ। তাৰপিছত চাওক গ্ৰেভিটো কিমান ধুনীয়া হৈছে, মাছখিনিও দেখাত কিমান ধুনীয়া হৈছে, আৰু টেষ্টটোও কিমান ধুনীয়া হ'ব পাৰে, ভাল হ'ব পাৰে, আপুনি চায়ে গম পাইছে। গতিকে আপুনিও ঘৰত বনাই চাব পাৰে। ভিন্ন সোৱাদ, ভিন্ন টেষ্ট। গাখীৰ দিয়াৰ পিছত অলপ সময় ৰাখি মই মোৰ এই ৰেচিপিটো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ। আশা কৰিম আগলৈ এনে ৰেচিপি আনিলে আপোনালোকে চাব। ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল।